হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক মোৰ ইউটিউব চেনেল ৰোড টু জ্ঞানলৈ স্বাগতম। মোৰ আগৰ ভিডিঅ'বোৰত মই ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ বহুতকেইটা ভিডিঅ' বনাইছোঁ। এতিয়া পঢ়া শুনাৰ পৰা অকণমান আঁতৰি মই অসম বুৰঞ্জীৰ টপিক কিছুমানলৈ আহিব খুজিছোঁ আৰু সেই উদ্দেশ্যে এটা মই নতুন শিতান আৰম্ভ কৰিছোঁ। এই নতুন ছিৰিজটোৰ নাম হ'ব মোৰ অসম বুৰঞ্জীৰ মুকুতা বুটলি। এই নতুন ছিৰিজটোত মই অসম বুৰঞ্জীৰ কিছুমান এনেকুৱা টপিকৰ বিষয়ে ডিছকাছ কৰিম যিবোৰ সাধাৰণতে কিতাপত পোৱা নাযায় বা বহুত মানুহে যিবিলাক বিষয়ে নাজানে। তেনেকৈ বহুত বিষয়ৰ ভিতৰত আজি মই এই ভিডিঅ'টোত ডিছকাছ কৰিম বৃন্দাবনী বস্ত্ৰৰ বিষয়ে। অসমৰ বহুতো মানুহে বৃন্দাবনীৰ বস্ত্ৰৰ বিষয়ে নাজানে বা জানিলেও থুলমূলকৈ জানে যে বৃন্দাবনী বস্ত্ৰ শংকৰদেৱৰ এক সৃষ্টি, য'ত শংকৰদেৱে বৃন্দাবনত শংকৰদেৱে বৃন্দাবনত যিবিলাক শ্ৰীকৃষ্ণই লীলা কৰিছিল সেই লীলাবোৰ আঁকি দেখুৱাইছিল আৰু সেইখন বৰ্তমান ইংলেণ্ডৰ মিউজিয়ামত সংৰক্ষণ কৰি থকা হৈছে। ইংৰাজবিলাকে ভাৰতত যেতিয়া আহিছিল অসমৰ পৰা সেইখন লৈ গৈছিল। এইখিনিয়ে জানে, বাকী বিশেষ বেছিকৈ নাজানে। সেইকাৰণে আমি এই ভিডিঅ'টিত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। শংকৰদেৱ কেৱল সাহিত্যিক বা সমাজ সংস্কাৰকেই নাছিল, তেখেত আছিল নাট্যকাৰ, অভিনেতা, গীতিকাৰ, গায়ক আৰু চিত্ৰকাৰো। তেখেতৰ প্ৰথম নাটক চিহ্নযাত্ৰা লিখি চিত্ৰপথত বৈকুণ্ঠৰ চিত্ৰ আঁকি যিদৰে ৰাইজক বুজাই দিছিল সেয়ে প্ৰমাণ কৰে শংকৰদেৱ এজন ভাল চিত্ৰকাৰো আছিল। সেই সময়ত পঢ়িব পৰা মানুহৰ সংখ্যা কম আছিল বাবেই চিহ্নযাত্ৰা চিত্ৰপথত আঁকি বুজাই দিছিল। কোচ ৰজা নৰনাৰায়ণ বৰপেটালৈ আহোঁতে শ্ৰীমন্ত শংকৰদেৱৰ লগত আলোচনা প্ৰসংগত শ্ৰীকৃষ্ণৰ লীলা সম্বলিত চিত্ৰ এখনৰ কথা কৈছিল। তেতিয়া মহাপুৰুষজনাই মাধৱদেৱ সমন্বিতে আন শিষ্যসকলৰ লগত আলোচনা কৰি শ্ৰীকৃষ্ণৰ লীলা পটত অঁকাতকৈ তাঁতত ফুল বাচি কাপোৰত কৰিলে বহুদিনলৈ স্থায়ী হ'ব বুলি ভাবি এখনি বস্ত্ৰত লীলাখিনি অংকিত কৰাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে 180 ফুট দীঘল আৰু 90 ফুট বহলৰ বস্ত্ৰ এখনি 13জন তাঁতীৰ সহযোগত এবছৰত বৈ উলিয়াইছিল। এয়াই হ'ল বৃন্দাবনী বস্ত্ৰ। বস্ত্ৰখন ভাঁজ দিবলৈ 60জন মানুহৰ প্ৰয়োজন হৈছিল বুলি শ্ৰী অক্ষয় কুমাৰ মিশ্ৰই উল্লেখ কৰিছে। জনবিশ্বাস মতে বৰ্তমানৰ বৰপেটাৰ নামঘৰৰ ঠাইখিনিতে এই বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল। সেয়েহে বৰপেটা কীৰ্তনঘৰৰ ভেটিৰ জোখাও দীঘলে 180 ফুট আৰু বহলে 90 ফুট। বৃন্দাবনী বস্ত্ৰখন পিছত ব্ৰিটিছে ভাৰত শাসন কৰাৰ সময়ত কোচবিহাৰৰ পৰা ইংলেণ্ডলৈ লৈ যায়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী ডক্টৰ কৃপানাথ বৰাই বহুতো চেষ্টা কৰি এই বৃন্দাবনী বস্ত্ৰৰ এটা অংশ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত থকাৰ প্ৰমাণ উলিয়ায়। তেখেতে কোৱা মতে লণ্ডনত ব্ৰিটিছ মিউজিয়ামত থকা এই বৃন্দাবনী বস্ত্ৰৰ টুকুৰাটোত শ্ৰীকৃষ্ণৰ জীৱনৰ লীলা এনে সুন্দৰভাৱে দেখুওৱা হৈছে যে তেখেতে নিজেই এই বস্ত্ৰৰ ফটো দেখি অভিভূত হৈছে। বস্ত্ৰখনিত অতি নিপুণকৈ ফুল বাছি লৈ উলিওৱা হৈছে। ডক্টৰ বৰাক মিউজিয়ামৰ কৰ্তৃপক্ষই জনোৱা মতে ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰৰ টুকুৰাটো 39 ফুট দীঘল। লণ্ডনৰ এলবাৰ্ট মিউজিয়ামত 3 ফুট বহল আৰু 4 ফুট দীঘল বৃন্দাবনী বস্ত্ৰৰ টুকুৰা এটা থকা বুলি আন এক সূত্ৰই কয়। কিন্তু এলবাৰ্ট মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰৰ টুকুৰাটো তিব্বতৰ পৰা সংগ্ৰহ কৰা বুলি লিখা আছে। পূৰ্বৰ গৱেষক পণ্ডিতসকলে বৃন্দাবনী বস্ত্ৰৰ ওপৰত কোনো অধ্যয়ন কৰাৰ প্ৰমাণ নাই যদিও বৰ্তমানৰ গৱেষকে ইয়াৰ ওপৰত অধ্যয়ন কৰি আছে আৰু কিছুসংখ্যক লোকে ইয়াৰ ওপৰত গৱেষণাও চলি আছে। তো ভিউৱাৰ্ছ, আজি আমি গম পালোঁ যে বৃন্দাবনী বস্ত্ৰ হ'ল শংকৰদেৱৰ এক অনুপম সৃষ্টি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা কিমানশ বছৰ আগতে শ্ৰীকৃষ্ণৰ লীলাবিলাক বৰ্ণনাই পেলাই কাপোৰত কিমান ধুনীয়াকৈ 180 ফুট দীঘল আৰু 90 ফুট বহলৰ এখন কাপোৰত শ্ৰীকৃষ্ণৰ গোটেই লীলাবিলাক বৈ উলিয়াইছিল।
আৰু সেইখন আমাৰ অসমত বৰ্তমান নাই কিন্তু এইটো এটা অসমৰ এটা অনুপম সৃষ্টি শংকৰদেৱৰ এক অনুপম সৃষ্টি বুলি থাকি যাব আৰু অসমৰ কাৰণে বৃন্দাবনী বস্ত্ৰখন এটা গৌৰৱৰ বস্তু আৰু সকলোৱে সেইকাৰণে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে জনাটো আৱশ্যক সেই উদ্দেশ্যে মই আজিৰ এই ভিডিঅ'টো বনালোঁ নেক্সট ভিডিঅ'ত মই আকৌ অসম বুৰঞ্জীৰ কিছুমান নতুন নতুন টপিক লৈ আমাৰ এই সিৰিজটো চলাই যাম আৰু আজিৰ টপিকটো যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ